হাই হেল্ল' এভৰিৱান মানে মোকতো চিনি নাপায়ে এইটো বাৰু হেৰিৰ মোবাইলটো বাৰু হৃদয় ব্লগ বনোৱাই না মানে সি আৰম্ভণি ময়ে কৰি দিলোঁ মানে আমি আহিছোঁ হেৰিত কি বুলি কওক ডিমাকুছিত টি বাগান এইখন টি বাগান চৰকাৰী দেই এইখন মানে টি বাগান আৰু ইফালে ঘৰৰো আছে মানে মাটিগিলা বেলেগৰ মানে এইখন টি বাগান মানে চৰকাৰী এতিয়া মানে আমি এক ঠাইত যাম তাতে মানে বেলেগ হাতী ওলাই এটা ভয়ো লাগে মানে আমি এনেকৈ দিনত ওলাই ভয় লাগে হ'লেও আমি তাতে হেৰি যাম এখন ফেক্টৰী এটা আছে মানে এই ওচৰৰ বৰিঙৰ কামো কৰে ফেক্টৰীও মানে টি বাগানৰ তাতে যাম তাতে হাতী গুহাই আছে তিনিটা মানে সৰু চোৱা মানে চাৰিটা আছে চাৰিটা নহয় না চাৰিটা আছে মানে আমি তাতে সৰু সৰু শ্বৰ্টবিলাক দি থাকিম মানে মোৰ আৰু নহয় মোবাইলটো মই মানে ষ্টাৰ্ট কৰি দিছোঁ আৰু হৃদয় এইটো ব্লগ বনাই ইয়াক মানে ফ'ল' কৰি দিবি বহুত কষ্ট কৰি ল'ৰাটোৱে মানে পুৰা কৰে বহুত মানে চবে অলপ ফ'ল' কৰি দিবি মানে আমাৰ গাঁৱৰ এতিয়া আমি উপস্থিত আছোঁ ওদালগুৰি জিলাৰ ডিমাকুছিৰ এখন ডাঙৰ টি ষ্টেট নামটো কি আছিল বাটলাপাৰা প্ৰায় হাজাৰৰ বিঘা মাটি অনুমান কৰিব নোৱাৰা বহুত ডাঙৰ আপোনালোকক দেখুৱাম কি কি আছে ইয়াত ভালকৈ চাব এয়া বহুত ডাঙৰ এখন যদি এতিয়াৰ পৰা খোজকাঢ়ো প্ৰায় 1 ঘণ্টামান লাগিব গোটেই বাগানখন যদি শেষ কৰোঁ এই ইটো পাৰৰ পৰা সিটো পাৰলৈ যাওঁ আমি সৰু সৰু শ্বৰ্টবিলাক দিম বাৰু আপোনালোকক চব বাৰু চাহ বাগানে হ'লেও দুই এটা দৃশ্য আপোনালোকক দেখুৱাই দেখিম ভাল লগা ইয়াৰ পৰা চাওক বহুত ডাঙৰ এখন এইটো মাজে মাজে ৰাস্তা এইটোৰে আমি যাই আছোঁ এইটোৰে আমি যাই আছোঁ এইখন বাগানখন কোম্পানীৰ নিজৰ নহয় কোম্পানী এখন ব্যক্তিগত মানে কি হয় ব্যক্তিগত নহয় এইখন ইয়াত মানে এটা কথা আকৌ যদি ৰাতি যদি আহা এতিয়া আমি আৰু খৰচাই নাপাম মানে হাতী ওলাই মানে হাতী মানে পালে আহে 100-200 হাতী আহি যায় আপোনালোকে চাই থাকক এতিয়া আমি আহিছোঁ দিনত আহিবই ভয় কৰে মানে ক'ত বাগানৰ মাজত সোমাই থাকে গম নাপাম নহয় আমি ৰাতি হ'লে মানে ইয়াত বহুত হাতী ওলায় হাতী বাই এক পাল দুই পালত প্ৰায় 40-50টামান থাকে বেছি থাকে 40-50টামান হাতী থাকে 200-300 থাকে বেছিয়ে থাকে কোনোবা তোমাৰ কমকৈ আহে সেইকাৰণে মানে এই চাইডে গোটেই কাৰেণ্টৰ তাৰবোৰ লগাই থৈছে আপোনালোকক দেখুৱাইছোঁ এইবোৰ চাওক গোটেই কাৰেণ্টৰ তাৰ লগাই থৈছে মানে হাতী আহিলে এতিয়া বাৰু দিয়া নাই বাৰু এইবোৰ ৰাতি হাতী আহিলে ভয় কৰে নাই মানুহবোৰে মানে প্ৰত্যেক ঘৰ মানুহৰ বাটত এনেকৈ তাৰবোৰ দিয়া আছে ৰাতি এইবোৰ কাৰেণ্ট দিয়া থাকে বহুত হেৰি কাৰেণ্ট নহয় বাৰু হ'লেও কাৰেণ্টটো দিয়া আছে কিবা কবি নকওঁ আমি আছোঁ বাৰু আমি তোমালোকক সহযোগ কৰিম মাত্ৰ চবে ছাবস্ক্ৰাইব কৰি দিবা আৰু চেনেলটো আমি ইমান কষ্ট কৰি এই ঘৰৰ হেৰিৰ পৰা আহিছোঁ দৰঙৰ পৰা আহিছোঁ কি ডিষ্ট্ৰিক্ট পৰে ওদালগুৰি ডিষ্ট্ৰিক্টত দৰঙৰ পৰা আহিছোঁ ভিডিঅ' কৰিবলৈ আপোনালোকে এটা হেল্প কৰিব মানে আমাৰ অলপ মানে হৃদয় চেনেল হয় কিন্তু হেল্প কৰি দিব আৰু আমাৰো কেতিয়াবা লাগি আমি হৃদয়ৰ পৰা কেতিয়াবা লাগি আমি উৎসাহ পাম আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব ভিউজটো লাগে মানে আপোনালোকে অলপ চাওক বাৰু কেওফালে চাহ বাগানে বাৰু বেলেগ আৰু তেনেকৈ একো নাই আৰু বেলেগ তেনেকৈ একো নাই বাৰু কেওফালে চাহ বাগানে পাই বহুত মানে অলপ আগুৱাই যাই থাকোঁ কিবা যদি দেখাব আপোনালোকক ভাল ভাল বস্তু কিবা চব দেখুৱাম এতিয়া এইবোৰ কি কৰোঁ এইবোৰ চাহপাত ইয়াৰে এইটো যোনটো এটিকলি দুটি পাত দাম বেছি এইটো মানে চিঙাৰ দামটো বেছি চিঙাই লওঁ কি বুলি টকা এইবোৰ চিঙাই ইয়াৰে এনেকৈ চিঙাই এটিকলি দুটি পাত ইয়াৰে এইটো যিটো ভাল নাম্বাৰ 1 কোৱালিটিও এইটো কোৱালিটি আমাৰ অসমৰ মানুহবোৰে খাবই নাপায় ইয়াৰ চাহ এইটো ৰাছিয়া সেইবোৰ দেশলৈ যায় বহুত দাম হয় ইয়াৰ প্ৰায় এক পেকেট চাহত নাই 2000মান টকা হয় নেকি বা 2000মান টকা হয় 2000মান টকা হয় ইয়াৰ যোনটো অৰিজিনেল নাম্বাৰ 1 কোৱালিটি চাহ 200 টকা 300 টকা কেজি এইটো আমি খাবই নাপাওঁ আমাৰ অসমৰে চাহ কিন্তু আমিয়ে খাব নাপাওঁ ভালকৈ আৰু পাৰিলে আমি চাহপাতটো কেনেকৈ বনোৱা সেইটোও দেখাব চেষ্টা কৰিম যদি আমি ফেক্টৰীত যাওঁ
কেতিয়া ক'লি আমি নাজানো নহয় এই ৰাস্তা চাওক বাগান আছে। ৰাস্তা চাওক যে আমি যায়ে নাপাম আজি 1 ঘণ্টামান খোজ কাঢ়িব লাগিব যদি শেষ কৰিব লাগিব শেষ কৰিব লাগিলে 1 ঘণ্টা যাব লাগিব এতিয়া সিহঁতে পূৰা এনজয় কৰি আছে আৰু পূৰা বাগানৰ মাজত ভাল লাগে বাৰু এইগিলা জেগা আহি নেচাৰেল জেগা ন আৰু ইয়াতে অক্সিজেনটো মানে অলপ ল'ব ভাল লাগে মানে আমাৰ পিয়'ৰ অক্সিজেন মানে গাড়ী ধোঁৱা সেইবিলাক নাই বা ফেক্টৰী বাৰু ধোঁৱা অলপ মাৰে বাৰু লেকিন নাহে হ'লেও এটা বঢ়িয়া অক্সিজেনটো মানে ফ্ৰেছ অক্সিজেন পূৰা লৈ আছোঁ আমি এটা থাকিলে পূৰা আৰু এটা কথা ভাল এটা বৰিঙৰ পানী না এটা বৰিঙৰ পানী গা ধুলি মানে আমি কম দিনা বগা হৈ যাব লাগে বগা হৈ যাব পাৰি আৰু যদি ইয়াৰ পৰা প্ৰায় 4-5 কিলোমিটাৰমান যদি আৰু যোৱা যায় ইয়াৰ পৰা যোৱা যায় শুকলাই নদী পাম তালৈ আমি যাবলৈ চেষ্টা কৰিম অলপ দেৰিকৈ সেইটো বাৰু ঘৰৰ ব্লগত দেখুৱাম চাই থাকিব মাত্ৰ ভিডিঅ'টো এটা চাৰিআলি এটা কৈ দিব আৰু এইবোৰ কাৰেণ্টৰ তাৰ এইবোৰ কাৰেণ্টৰ তাৰ এতিয়া বাগানৰ পৰা আহি আকৌ ঘৰত যাই গা ধুলোঁ গা ধুই ভাত খাই অলপ ৰেষ্ট লৈ আকৌ ভাটিবেলা আকৌ ওলাই এইবাৰ শুকলাই নদী যাম শুকলাই নদীৰ কথাটো জানেই সময় নালাগে য'ত হয়তো এঘণ্টাত পানী নাথাকে বা শুকান হৈ থাকে বালি হৈ থাকে কিন্তু যেতিয়া পানী আহে আগত যদি কিবা গাড়ী কিবা কি কৰে চব উঠুৱাই লৈ যাব বহুত স্পীডত পাহাৰৰ পৰা পানী নামি আহে তাৰ পৰা পানী নামি আহি পূৰা চব উঠাই লৈ এতিয়া তাতে গৈ ঠাইটোত যাই পেলাই ভাল লাগে মাটি বহুত ডাঙৰ নদী যাই আছোঁ ভাল লাগে বোলে আপোনাৰ লগত চেষ্টা কৰিম বাৰু আমি জাষ্ট গ'লোঁ ইয়াত আৰু মই এই দুই মোবাইলত চাব লগ কথা পাতি আহি আছে যাই আছোঁ আৰু এইখন হৈছে ডিমাকুছিৰ এখন ডাঙৰ ষ্টেডিয়াম ইয়াতে হেৰি বাহিৰৰ অসমৰ বাহিৰৰ টীমবোৰ আহি পেলাই ফুটবল খেলা হয় ইয়াত তাতে ফুটবল খেলে এইখন ডিমাকুছি ষ্টেডিয়াম বহুত ডাঙৰ খেলা হয় ছোৱালী মানুহ ফুটবল জাষ্ট প্ৰেক্টিচ কৰি আছে ছোৱালীবোৰে এই জুম কৰি দিয়ক এইটো চাওক শুকলাই নদী নেম অফ ৰিভাৰ শুকলাই চাওক এইটো চাওক বহুত ডাঙৰ ভিউটো বঢ়িয়া ধুনীয়া ভিউ মই মাত্ৰ কাৰোবালৈ ফোন কৰি আহি আছে মানে বহুত টেনশ্যন আৰু জীৱনটো বহুত টেনশ্যন তো পানী আহিছে এয়া চাওক পানীৰ স্পীডটো চাবচোন মই জুম কৰি দিব পানীৰ স্পীড সকলো ঠাইত পানী নাই পালো আহি শুকলাই নদী এইটো চাওক কি ধুনীয়া ভিউ পানী আছে বাৰু এই পানীবোৰ বহুত স্পীডত আহি আছে দুই চাইডে চাওক বহুত ডাঙৰ নদী
আপোনাক দেখুৱাই দিছোঁ বাৰু